নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ডিফেন্স মাইন ইউটিউব চেনেলটোলৈ আজি আপোনালোকলৈ লৈ আহিছোঁ অন্য এটা ভাল খবৰ ৰেলৱেৰ ফালৰ পৰা আপোনালোকলৈ মুকলি কৰিছে বহুতো ভেকেন্সি যদিহে আপোনালোকে ভেকেন্সিসমূহ এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ বয়সৰ সময়সীমা কিমান এডুকেশ্যন কোৱালিফিকেশ্যন কিমান কোনটো বিভাগত কিমান পোষ্ট আছে বা এপ্লিকেশ্যন ফিজ আপোনালোকে কিমান দিব লাগিব আৰু ইয়াক কেনেধৰণে আবেদন কৰিব জানিবলৈ হ'লে ভিডিঅ'টি স্কিপ নকৰিব ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈ ভালদৰে চাব আৰু যদিহে মোৰ চেনেললৈ আজি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বন্ধু বান্ধৱীসকল আহক ভিডিঅ'টি আৰম্ভ কৰোঁ আৰআৰবি মিনিষ্টেৰিয়েল আইছলেটেড কেটেগৰিজ ৰিক্ৰুটমেণ্ট 2025 The Railway Recruitment Board RRB has released the latest notification for the recruitment of 1036 posts of ministerial isolated categories vacancy. 1036টা পোষ্ট আপোনালোকলৈ মুকলি কৰিছে Eligible candidates can apply for the ministerial isolated categories recruitment 2025 to 2026 from the official website. মই আপোনালোকক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিছোঁ ইয়াতো দেখুৱাই দিছোঁ indianrailways.gov.in starting from 7 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছে আৰু আপোনালোকৰ এই ফেব্ৰুৱাৰীলৈকে এপ্লাই হৈ থাকিব সো আপোনালোকে সোনকালে এপ্লাই কৰি লওক ইয়াৰ অৰ্গেনাইজেশ্যনৰ নাম হৈছে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড লাষ্ট ডেট 6 ফেব্ৰুৱাৰী 2025 তাৰিখ টোটেল ভেকেন্সি 1036টা মিনিষ্টেৰিয়েল আইছলেটেড কেটেগৰিজ ইয়াৰ পোষ্টৰ নাম হৈছে মোড অফ এপ্লিকেশ্যন অনলাইন হ'ব কেটেগৰিজ চেণ্ট্ৰেল গভৰ্ণমেণ্ট জবছ আৰু জব লোকেশ্যন অল ইণ্ডিয়া বন্ধু বান্ধৱীসকল পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে পোষ্ট আছে আপোনালোকৰ 187টা সাইণ্টিফিক ছুপাৰভাইজাৰ ইকনমিক্স এণ্ড ট্ৰেইনিঙৰ কাৰণে আছে 3টা ট্ৰেইন গ্ৰেজুৱেট টিচাৰ্ছৰ কাৰণে আছে টিজিটো 338টা চিফ ল এছিষ্টেণ্টৰ কাৰণে আছে 54টা পাব্লিক প্ৰসিকিউটৰৰ কাৰণে আছে 20টা ফিজিকেল ট্ৰেইনিং ইনষ্ট্ৰাক্টৰ ইংলিছ মিডিয়ামৰ কাৰণে আছে 18টা সাইণ্টিফিক এছিষ্টেণ্ট অব্লিক ট্ৰেইনিঙৰ কাৰণে আছে 2টা জুনিয়ৰ ট্ৰেন্সলেটৰ হিন্দীৰ কাৰণে আছে 130টা সিনিয়ৰ পাব্লিচিটি ইনস্পেক্টৰৰ কাৰণে আছে 3টা ষ্টাফ এণ্ড ৱেলফেয়াৰ ইনস্পেক্টৰৰ কাৰণে আছে 59টা লাইব্ৰেৰিয়ানৰ কাৰণে আছে 10টা মিউজিক টিচাৰ ফিমেলৰ কাৰণে আছে 3টা পোষ্ট প্ৰাইমেৰী ৰেলৱে টিচাৰ পিআৰটিৰ কাৰণে আছে 188টা এছিষ্টেণ্ট টিচাৰ ফিমেল জুনিয়ৰ স্কুল বেছড অনলাইন কোৰ্চেছৰ কাৰণে আছে 2টা লাইব্ৰেৰী এছিষ্টেণ্ট এণ্ড স্কুলৰ কাৰণে আছে 7টা লেব এছিষ্টেণ্ট গ্ৰেড 3 কেমিষ্ট এণ্ড মেটালাৰিষ্ট 12টা পোষ্ট আছে পোষ্টৰ নাম এজ লিমিট পোষ্ট গ্ৰেজুৱেট টিচাৰ কাৰণে 18 পৰা 48 বছৰ বয়সলৈকে সাইণ্টিফিক ছুপাৰভাইজাৰৰ কাৰণে 18 পৰা 38 বছৰ এনে ধৰণে আপোনালোকৰ বয়সবিলাক দি দিছে তেওঁলোকে 18 পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু 33 বছৰ 44 বছৰ 48 বছৰ 45 বছৰ এনেকুৱা ধৰণৰ আপোনালোকে বয়সৰ সীমালৈকে এই পদবিলাক এপ্লাই কৰিব পাৰিব এছটি এছচি কেণ্ডিডেটৰ কাৰণে এজ ৰিলেকশ্যন দিছে 5 বছৰ আৰু ওবিচিৰ কাৰণে দিছে 3 বছৰ এতিয়া জানো হক এপ্লিকেশ্যন ফিজ জেনেৰেল ওবিচি কেণ্ডিডেটছৰ কাৰণে 500 টকাকৈ ইডব্লিউএছ এছটি এছচি আৰু ফিমেল কেণ্ডিডেটে 250 টকাকৈ এপ্লাই ফিজ দিব লাগিব পেমেণ্ট মোড আপোনালোকৰ অনলাইনৰ যোগেদি হ'ব এতিয়া জানো হক সিলেকশ্যন প্ৰসেছত পোনপ্ৰথমে কম্পিউটাৰ বেছ টেষ্ট স্কিল টেষ্ট টাইপিং টেষ্ট এজ পাৰ পোষ্ট ডকুমেণ্ট ভেৰিফিকেশ্যন মেডিকেল টেষ্ট আপোনালোকৰ স্কিল টেষ্ট টাইপিং টেষ্ট যিবিলাক পোষ্ট আছে কেটেগৰি মানে যিবিলাক বিভাগবিলাক লৈ আপোনালোকৰ বেলেগ টেষ্ট হ'ব একেবাৰে শেষত মেডিকেল টেষ্ট হ'ব এতিয়া জানো হক কেনেধৰণে পদবিলাক এপ্লাই কৰিব এপ্লাই কৰিবলৈ হ'লে মোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে লিংকটোত ক্লিক কৰিব ক্লিক কৰাৰ পাছত এটা নতুন পেজ খোল খাব পেজটো খোল খোৱাৰ পাছত নিজৰ পাৰ্চনেল এডুকেশ্যন ডিটেইলছৰ আপোনালোক যিবিলাক ৰিকুৱায়াৰ্ড হ'ব সেইবিলাক দিব তাৰপিছত একপি নিজৰ পাছপৰ্ট সাইজ ফটোগ্ৰাফ সিগনেচাৰটো দি আপলোড কৰি দিব আৰু এপ্লিকেশ্যন ফিজ আপোনালোকৰ নিজৰ কেটেগৰি ৱাইজ দি সাবমিট বটনত গৈ ক্লিক কৰিব আৰু প্ৰিণ্ট আউট কপিটো ল'বলৈ নাপাহৰিব এতিয়া এই ইম্পৰ্টেণ্ট ডেটছবিলাক জানো হওক ইম্পৰ্টেণ্ট ডেটবিলাক হৈছে starting date of apply online 7/1/2025 7 জানুৱাৰী 2025 তাৰিখৰ পৰা হৈছে আৰু ক্লোজ হ'ব আপোনালোকৰ 6 ফেব্ৰুৱাৰী 2025 তাৰিখৰ ভিতৰত যেতিয়া আপোনালোকৰ এডমিট কাৰ্ড আহিব এক্সাম ডেট হ'ব সকলোবোৰ তথ্য আপোনালোকক দি যাম মাত্ৰ আপোনালোকে মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি ল'ব বন্ধু বান্ধৱীসকল আপোনালোকে সম্পূৰ্ণ তথ্য যদি ডিটেইলছত জানিব বিচাৰে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া আছে লিংকটোত গৈ ক্লিক কৰিব আপোনালোকে পিডিএফৰ সৈতে সকলো নটিফিকেশ্যন তাত পাই যাব আপোনালোকে তাত নিজৰ মোবাইলতে অতি সহজে চাব পাৰিব সো বন্ধু বান্ধৱীসকল ভিডিঅ'টি আজি মানে ভিডিঅ'টি যদি ভাল লাগে আপোনালোকে ভিডিঅ'টি এবাৰ লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু সকলোৰে সহায় হোৱাকৈ এবাৰ শ্বেয়াৰ কৰি দিব সো বন্ধু বান্ধৱীসকল আজিলৈ ইমানে জয় হিন্দ জয় ভাৰত বন্দে মাতৰম